গুড মৰ্ণিং কেনে আছে বৰ্তমান চাগে সকলোৰে ভালেই আৰু মোৰো বৰ্তমান ভাল আৰু মই এতিয়া ৰাতিপুৱা 9:30 বাজিবলৈ হ'ল আৰু মই দোকান আহিলোঁ দোকান খুলিলোঁ আৰু মানে অকণমান দেৰিকৈ টাউনলৈ যাম বেংকৰ এটা কামৰ কাৰণে একেবাৰে সেইকাৰণে ওলাই আহিছোঁ আৰু ছোৱালীও লৈ আহিছোঁ তাই বৰ্তমান খেলি আছে আৰু সোনকালে আহিছিলোঁ মানে এওঁৰ দোকানতে বেটেৰী এটা আছিলে বেটেৰীটো তেওঁ মানে গাড়ীত লৈ গৈ ডিউটিত নিব লাগে সেইবাবে তেওঁ ৰাতিপুৱাই সোনকালে আহি বেটেৰীটো উলিয়াই দিলোঁ তেতিয়াই মই দোকানবিলাক চাফা তাফা কৰি মুচি কাচি ধূপ ধূনা জ্বলাই গুচি গ'লোঁ ঘৰলৈ আকৌ ভাত পানী বনাই কৰি মেলি আকৌ এতিয়া ওলাই আহিছোঁ চ' আপোনালোকক কি কৰোঁ কি নকৰোঁ দিনটো দোকানত কেনেকৈ ব্যস্ত সেইখিনি দেখুৱাই যাম বুলি ভাবিছোঁ আৰু আপোনালোকে চাই থাকিব যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'বিলাক আপোনালোকে লগৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব তেতিয়াহে ধৰক মোক সকলোৱে চিনি পাব আৰু মোক ফ'ল' কৰি দিব তেতিয়াই মই আগবাঢ়ি যাব পাৰিম আৰু আপোনালোকৰ আশীৰ্বাদেই মোৰ সকলো আৰু আপোনালোকে মৰম কৰি যাব আৰু মই তেতিয়াহে আগবাঢ়ি যাব পাৰিম নহয় জানো তো আপোনালোকে চাই থাকক আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে কিন্তু নাপাহৰিব চ' মই দোকান আহিলোঁ দোকান আহি এইবিলাক চাফা তাফা কৰি ফেনখন লগাই লৈছোঁ যিহেতু কাৰেণ্ট নাই ইনভাৰ্টাৰ কানেক্ট কৰিলে ইনভাৰ্টাৰতে ফেনখন আৰু লাইটটো দি ৰাখিছোঁ আৰু এইবিলাক অকণমান চিজিল কৰি এইটো দোকানৰ ফ্ৰণ্টৰ ভাগ হয় সন্মুখৰ দোকানখন সেইখন খুলিছে আৰু এনেকৈ মই দোকানখন অলপ সজাইছোঁ এইবিলাক এনেকৈ কচমেটিক আৰু বহুত কাম আছে এনেকৈ কৰি আৰু বহুত কাম আছে তাৰপিছত লাহে লাহে চিজিল লাগিব আৰু চ' দোকানখন মই খুলিছোঁহে বেছি দিনটো হোৱাই নাই 13 তাৰিখে অ'পেনিং কৰিছোঁ আৰু দোকানখনৰ বহুতো কাম আছে ধৰক অলপ বজাৰো কৰিবলৈ আছে দোকানখন অকণমান চিজিলো কৰিবলৈ আছে সজাবও আছে তো বস্তু কিছুমান অৰ্ডাৰ দিছোঁ আহি পোৱা নাই আৰু আহি পালে দোকানখন আৰু লাহে লাহে ধৰক আইডিয়া এটা লৈ অকণমান চিজিল কৰিব লাগিব ধৰক মানে আপোনাৰ ছমাহ বছৰেকৰ ভিতৰত এখন দোকান কমপ্লিট হয় বুলি মই ভাবোঁ কাৰণ কেলৈ দোকানখন চিজিল হ'বৰ কাৰণে কেনেকৈ ডেক'ৰেট কৰিব লাগিব ডেক'ৰেটৰ ওপৰতো কথা চাফ চিকুণটোতো মেইন কথাই বাৰু আৰু কাপোৰৰ কালেকশ্যনৰ ওপৰতো কথা সেই গোটেইখিনি আইডিয়া লৈ লাহে লাহে চিজিল কৰি যাম আৰু তেনেকৈ দোকানখন সজাই তুলি ভাবিছোঁ আৰু কিমানখিনি ব্যৱসায়টো যিহেতু আগবাঢ়িলৈ যেতিয়াতো কৰিবই লাগিব আৰু হাৰ মানিলেতো নহ'ব আৰু পিছলৈ যাতে মই উভতি চাবলগীয়া নহয় আৰু আগলৈহে গৈ থাকিব পাৰোঁ আৰু সেইকাৰণে কষ্ট কৰিব লাগিব তো দোকানখন আহি মেলি সজাই মেলি ল'লোঁ লৈ মেলি এতিয়া অলপ বহিছোঁ গৰমো লাগিছে যথেষ্ট গৰম আজি ৰ'দো দিছে তো এওঁ বেংকৰ পৰা মানুহ মানে আহিব বুলি কৈছে বেংকৰ পৰা মানুহ আহিলে মানে তেতিয়া এওঁ আহিব এওঁ ছোৱালী ৰাখিব তাৰপিছত মই টাউনলৈ যাম তেনেকৈ আৰু কামবিলাক কৰি যাব লাগিব ল'ৰাটো স্কুললৈ ৰাতিপুৱা পঠালোঁ খুৱাই বুৱাই তো ভাত পানী দালি সকলো বনাই আহিছোঁ তো ল'ৰা স্কুলৰ পৰা আহিলে পিছত আকৌ মোৰ গৰমত টাইম নহ'ব সেইকাৰণে একেবাৰে বনাই কৰি আহিছোঁ তাৰপিছত ল'ৰা স্কুলৰ পৰা অনাৰ পিছত আৰু খাই মেলি আকৌ দোকানত বহিব লাগিব তেনেকৈ টাইমৰ মেনেজ কৰিব লাগিব ছোৱালী যিহেতু অংগনবাড়ী স্কুল গৈছিলে অংগনবাড়ী কিবা ষ্ট্ৰাইকৰ কাৰণে বন্ধ হৈ আছে তো তাইক মই লগতে লৈ আহোঁ আৰু ইয়াতে এনেকৈ খেলি থাকে উপায়টো নাই ন আৰু ঘৰতো তেনেকৈ মানুহ নাইকিয়া চাবলৈ মেলিবলৈ তো তাইক ইয়াতে ৰাখি থৈছোঁ ইয়াতে এনেকৈ খেলি থাকে আৰু খাবলৈ লৈ আহোঁ কিবা কিবি খাবলৈ দিওঁ তেনেকৈ মেনেজ কৰিব লাগিব আৰু কেঁচুৱা আছে বুলিয়েই মানে আজি 10-11 বছৰ তেনেকৈয়ে গ'ল মানে সময়বোৰতো তেনেকৈ পাৰ কৰিলে নহ'ব কিবা এটাতো কৰিব লাগিব আৰু এজনৰ ইনকামে আজিকালি চলাটো বহুত কঠিন হৈ পৰিছে সেইকাৰণে ভাবিলোঁ কিবা এটা কৰিব লাগিব চাকৰিটোতো যাব পৰা নাইকিয়া মই যিহেতু প্ৰাইভেট নাৰ্ছিং হোমত কৰি আছিলোঁ তো সেইবাবে এতিয়াই লাহেকৈ কৰিব লাগিব আৰু সেইকাৰণে হাতত তুলি লৈছোঁ কামটো আৰু কিমানখিনি আগুৱাই যাব পাৰোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মই ছাকচেছ হওঁ যি কষ্টটো যি এটা সপোন লৈ আগবাঢ়িছোঁ যাতে সফল হয় তাকে ভাবিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ কৰিবই লাগিব হয়নে আৰু আপোনালোকৰ আশীৰ্বাদেই সকলো চ' চাই থাককচোন চ' আজি কাতি বিহু আৰু কাতি বিহু উপলক্ষে সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ আৰু ঘৰতে আজি মানে আমাৰ নামঘৰ মণিকূট ভাগ বনাই আছে কাৰণে আমাৰ ঘৰতে স্থাপন কৰিছে মানে মণিকূট ভাগ নামঘৰ বনাই আছে সেইকাৰণে মানে আজি যিহেতু কাতি বিহুৰ শৰাইখন মানে আমাৰ ঘৰতে দিছে তো শৰাই ভাগ হৈ মেলি চব আজৰি হৈ মানে ঘৰত ভাত পানী বনাই খাই কৰি এতিয়া মই দোকানলৈ আহিছোঁ আৰু এওঁক পঠিয়াই দিছোঁ ছোৱালী এওঁ ভাত পানী খাই আকৌ ডিউটি যাব ছোৱালী শোৱালোঁ
আৰু দোকান খোলা আজি দেৰিয়ে হ'ল যিহেতু শৰাই দিছিলে। তো এতিয়া দোকান আহিছোঁ। ভকত প্ৰায় 15-16জনমান হৈছিল আৰু ঘৰৰ গোটেইখিনি আমি মানুহ যথেষ্টখিনি হৈছিলে। চাহ আৰু বিহু যিহেতু পিঠা পনা আৰু চাহ তেনেকৈ খাই আৰু প্ৰসাদ দিয়া হ'ল। তেনেকৈ খাই মেলি চবেই ভাগে ভাগে আৰু খুৰা ল'ৰাটো আজি বাৰ্থডে আছিলে, তাৰ বাৰ্থডেও সেই ভকতসকলক সেৱা জনাই চাহখন খাবলৈ মাতিলে। তাতে কেক চেক কাটি আৰু সকলোৱে চাহ তাতো খালে। তো চব শেষ হৈ গ'ল। তো এতিয়া মই দোকান আহিছোঁ, ছোৱালী শুৱাই থৈছোঁ, ল'ৰা টিভি চাই আছে। সকলোৱে ভাত পানী একেলগতে খালোঁ। এওঁহে অকলশৰীয়াকৈ খাব লাগিব। আৰু এতিয়া দোকান আহিলোঁ। এতিয়া আৰু দোকানত ব্যস্ত হ'ব লাগিব। বিহু যিহেতু, বিহু বুলি সন্ধিয়াই আৰু চাকি তাকি জ্বলাই প্ৰাৰ্থনা গোৱাটো আমাৰ তেনেকুৱা নহয়। আমাৰ তুলসী তলত চাকি নজ্বলাই সংঘৰ যিহেতু আমি, সেইকাৰণে চাকি গছ দোকানতে জ্বলাই মেলি আৰু ঘৰলৈ যাবগৈ লাগিব। তো আজি বিহু বুলি ক'লে এনেও ভাল লাগে, কাতি বিহু কঙালী, তথাপিতো বিহু বুলি ক'লেই ভাল লাগে মানে। তো এতিয়া দোকান আহিলোঁ আৰু বিহু বুলিতো দোকানখন বন্ধ কৰিব নোৱাৰোঁ, কাষ্টমাৰটো এটা দুটা আহি আছে। তো চাই থাকক। এইফালে চাওক, মোৰ দোকানত কেনেকৈ সজাব পাৰিছোঁ নে আপোনালোকে কমেণ্টত জনাবচোন। আৰু এয়া মই আপোনালোকক অলপ দেখুৱাই দিছোঁ, কাৰণ কেলৈ এইফালে গাড়ী মটৰ অহা যোৱা কৰি আছে, গানো লাগি আছে, সেইকাৰণে মই ভইচ অভাৰ দিছোঁ। এয়া চাওক, ছোৱালীও মোৰ লগতে আছে। আৰু দোকানখন কেনেকৈ সজাব পাৰিছোঁ নাই আপোনালোকে কমেণ্টত জনাব। আৰু বহুতো বস্তু আৰু সজাবলৈ মেলিবলৈ আছেই, জোতা চেণ্ডেল বেগ এনেকৈ আনিবলৈ আছে। আজি কিছুমান অৰ্ডাৰ কৰিছোঁ, বস্তু আহি পোৱা নাই, মিস্ত্ৰীও পূজাৰ পিছতেই আহিব, সেইবাবে কামবোৰ আধৰুৱা হৈ ৰৈছে। লাহে লাহে হ'ব আৰু যিকোনো বস্তু পটককেনো ক'ত হ'ব, পইচা পাতিৰো কথা আছে। সেইবাবে যিমানখিনি পাৰিছোঁ সজাইছোঁ, চাওকচোন বাৰু। এইফালে মেখেলা চাদৰ ৰাখিছোঁ, এইফালে ট্ৰাউজাৰ পেণ্ট, ফ্ৰক, চৰ্ণি, এইফালে টি চাৰ্ট, প্লাজো তেনেকৈ ৰাখিছোঁ হেঙিং কৰি মেলি। আৰু ফ্ৰণ্টত তেনেকৈ গ্লাছত লগাই দিছোঁ। আৰু এইফালে কচমেটিক ৰাখিছোঁ, মেখেলা চাদৰ, এইফালে অলপ জিন্স চাৰ্ট তেনেকৈ অলপ ৰেগত ৰাখিছোঁ। আৰু বহুতো কাম আছে দোকানখনত, আৰু লাহে লাহে হ'ব। আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। এয়া ছোৱালীৰ লগতে মই আছোঁ, আৰু তাইও এনেকৈ খেলি মেলি থাকে, সেই কাৰ্টুনটোতে তাই হৈ মেলি তাতে খেলি থাকে। আৰু পূজাৰ বতৰ যিহেতু ৰঙা কাপোৰযোৰ পিন্ধি আহিছোঁ, আপোনালোকক কৈছোঁৱেই। আৰু ভিডিঅ' কৰি আপোনালোকক অলপ দেখুৱাব বিচাৰিছোঁ, সেইবাবে অকণমান নিজকো চাইছোঁ, দোকানখনকো চাইছোঁ। তেনেকৈ কেনেকৈ দিনটো সেইটোৱে ভাবোঁ যে কেনেকৈ সজাম, কি কৰিম কি নকৰিম, কেনেকৈ আৰু মেনেজ কৰিম, আৰু কেনেকৈ কৰিলে গ্ৰাহকক আমি আকৰ্ষণ কৰিব পাৰোঁ, তেনেকৈ আৰু। চাওকচোন, এইখন ৰাস্তাৰ নিচেই কাষৰতে হয়, বহুত ভিৰ ভাৰ নহয় আৰু, মানে মিনিমাম চলি থাকে। গুড মৰ্ণিং। পূজাৰ বতৰ দেখিছে, মই একদম ৰঙিলী হৈ আহিছোঁ। আৰু দোকান পালোহি, ঘৰৰ কাম বন কৰি সকলো। তাৰপিছত দোকানত আহিছোঁ, দেৰিয়ে হৈ যায় ৰাতিপুৱা, যিহেতু বহুত কাম থাকে, ল'ৰা ছোৱালী আল মাৰিব লাগে, ঘৰৰ কাম বনৰ পৰা ইত্যাদি কৰি দুপৰীয়া সাজলৈকে অলপ ঠিক কৰি আহিব লাগে। চ' দোকান আহি পাই গ'লেও সদায় মানে কি সোনকালে আহিম বুলি ভাবিলেও সেই 9টা বা 9:30 বাজি যাবই আৰু মানে। আৰু ফ্ৰী মানুহ হ'লেহে ধৰক ল'ৰা ছোৱালী থাকে ন, খুৱাই বোৱাইতো আহিব লাগিব। আৰু পূজাৰ কাৰণে গোটেইজনী মই ৰঙিলী হৈ আহিছোঁ। তো আজি মানে চবৰে বন্ধ হ'লে ধৰক ইফালে সিফালে যোৱাৰ প্লেন থাকে, আৰু পূজা বতৰ যিহেতু। আৰু আমিও ধৰক আজি এতিয়া দোকান খুলিলোঁ বুলি আনকালে আমি পূজা বুলি ক'লে বন্ধ পালে আমি ক'ৰবাত ফুৰিবলৈ যাওঁ, বা ক'ৰবাত প্লেন থাকেই মানে, ধৰক চিনেমা চোৱা বা পূজা চোৱা বা লগৰ কাৰোবাৰ ঘৰলৈ যোৱা। ঠিক তেনেদৰে আজি আমাৰ ঘৰলৈও দুটা পৰিয়াল আহিব খোৱাকৈ। আৰু মই দোকানৰ পৰা 11টামান বজাত যাব লাগিব। আৰু এওঁ গাহৰি মাংস আৰু লোকেল মুৰ্গী আনিছে, মই বনাব লাগিব। দাইল বনাই থৈ আহিছোঁ, ভাত বনাব লাগিব। আৰু তেনেকেই মানে ফ্ৰেণ্ড হয় একচুৱেলি, আৰু বৰ্তাৰ ল'ৰা তাহাঁতি নগাঁৱত থাকে, তাহাঁতিও মানে ভাত খাবলৈ মাতিছোঁ। আৰু তাহাঁতে দুটা পৰিয়াল আহিব, মই ভাত ৰান্ধিম। আৰু পূজাৰ বতৰ যিহেতু আলহী আহিম বুলি ক'লেতো মানা কৰিব নোৱাৰোঁ। আৰু দোকান এওঁ আহিব, তাৰপিছত মই ঘৰলৈ যাম ৰান্ধিবৰ কাৰণে। আৰু খোৱা সময়ত আৰু এওঁক মাতি দিম, তো অলপ সময় দোকানখন বন্ধ থাকিব। চ' তেনেকৈ মিলাব লাগিব আৰু, আলহী চাব লাগিব, ঘৰো চাব লাগিব, সাংসাৰিক যেতিয়া চব মেনেজ কৰিব লাগিব। আৰু দোকানখন খুলিলে যে দোকানখন বন্ধ কৰিবতো তেনেকৈ নোৱাৰোঁ। আৰু বন্ধ পালেও যে আমি ফুৰিবলৈ যাম এতিয়া, তেনেকৈ কিবা এটা মেনেজ কৰিব লাগিব। চ' আলহী আহিব, কি বনাম কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। এইফালে মোৰ খানা ৰেডি হৈছে, আৰু এইফালে গাহৰি মাংস বনাইছোঁ, আৰু এইফালে লোকেল মুৰ্গী আৰু আলু চালু সকলো কাটি মেলি ৰেডি কৰি লৈছোঁ। আৰু এইফালে দোকানখনো খুলি থৈ আহিছোঁ, আৰু সেইকাৰণে লৰালৰিকৈ বনাইছোঁ।
তাৰপিছত এইফালে মোৰ লোকেল চিকেন হৈ গ'ল আৰু এইফালে দালি ৰঙালাও আলু এনেকৈ বনাইছোঁ আৰু এইফালে মোৰ গাহৰি হৈ গ'ল এয়া আৰু ভাত এইফালে চাটনি টেঙা